হেল্ল' সকলোকে তো আজি একদম বহুত ধুনীয়া এটুকুৰা ঠাইলৈ গৈছিলোঁ তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ক'ত আছে কি কথা হওক ভিডিঅ'টো শেষলৈকে চাওঁ तो आज आप लोगों के लिए लाई हूँ मैं आसाम का ब्यूटीफुल नेचर तो आइए वीडियो को लास्ट तक देखते हैं हेलो সকলোকে মাত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মাতটোকে ওলোৱা নাই একদম এইফালে পাহাৰ পুৰা উঠি আহিছোঁ এইফালে ওখ পুৰা এইফালে চাপৰ আৰু গাড়ী আধা ৰাস্তাতে নমাই দিলে আৰু আজি আহিছোঁ চিলনীজানৰ কয়লা মাটি আৰু চাই থাকিব ভিডিঅ'টো আৰু এতিয়া ক'ত গৈ আছোঁ গম নাপাওঁ আৰু গাড়ীখন মানে কি হ'ল আমাক উঠাব নোৱাৰিলে আৰু অলপ পাহাৰ টাইপ হয় ন তো এতিয়া পুৰা খোজকাঢ়ি গৈ আছোঁ পুৰা ফেঁপাই আছোঁ একদম যাব পৰা নাই সেইফালে ফটোশ্বুট হৈ আছে আৰু চাই থাকিব ভিডিঅ'টো খুব ধুনীয়া পৰিৱেশ খুব ধুনীয়া একদম সকলো চাইডে পাহাৰ নিচিনা তো সেয়া আচলতে গাড়ী এফালে যায় কিন্তু আপোনালোকৰ ভুল ধাৰণা হ'ব গাড়ী যায় আমাৰ গাড়ীখন মানে মেজিকত আহিছিলোঁ আৰু সেইকাৰণে মেজিকখনে টানিব পৰা নাই আৰু চাই থাকক মেইন ঠাই গৈ পেলাই দেখাম কি আছে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব একদম অৱস্থা বেয়া সেইফালে এইকেইজনী গৈ আছে দেখিছেনে পুৰা গৈছে তাহাঁতি এই গাড়ী পুৰা যায় কিন্তু আমি জানো কি গাড়ীখন আনিলোঁ টানিবই নোৱাৰিছে আমাক আৰু আমি পুৰা খোজকাঢ়িছোঁ ৰখাই দে আমাক লৈ যায় সঁচা গুচি যাম সঁচাকৈ এবাৰ আহিলে ৰখাই দিম চিনাকি তিনাকি নাই চিনাকি গাড়ী ৰখাই দিম বুলি কৈছোঁ আৰু এইফালে পুৰা গৈ আছে তাহাঁতি সিহঁতক খোজকঢ়া অভ্যাস আছে আমাৰ দূৰে মূৰে বেছি নাই আমাৰ দুজনী খোজকঢ়া অভ্যাস একেবাৰে নাই সেইকাৰণে আমি একেবাৰে লাষ্টত আৰু এইখিনি গৈ আছে পুৰা ফাওঁ ফাওঁকৈ গৈছে তাহাঁতৰ টিকাত মাংস কম দেই সেইকাৰণে পুৰা গৈছে আমিতো একদম উঠিব পৰা নাই ঐ ৰ তহঁতি তেনেকুৱা নকৰিবি আকৌ ৰ আৰু এয়া আমি এতিয়া গৈ আছোঁ দুইজনী পিছ পৰি অৱস্থা বেয়া দুইজনী ৰঙা চঙা পৰি গৈছোঁগৈ একদম গৰম উঠি গৈছেগৈ এইফালে চুৱেটাৰ এফালে খুলি লৈছোঁ এফালে পিন্ধি লৈছোঁ অঁ গাড়ীত থৈ দিব পাৰিলোঁ আৰু এতিয়া গৈ আছোঁ কিমান দূৰ আছে নাজানো বাকীবোৰ চব বহুত দূৰ হ'ল পোৱা নাই বহুত দূৰ পালেগৈ আমি থাকি গৈছোঁ আৰু ব'লক যিমান যি আছে যি দেখুৱাম আৰু আপোনালোকক ব'লক গৈ থাকোঁ এতিয়া আৰু ফাইনেলি এতিয়া মেজিকখন উঠি লৈছোঁ খোজকাঢ়িব নোৱাৰিলোঁ দুজনী থেপলাং হৈ গ'লোঁ মানে আমাৰ ওজনটো বেছি যে সেইকাৰণে নমাই দিছিলে তাৰপৰা এতিয়া ফাইনেলি আমি খোজকাঢ়িব নোৱাৰিলোঁ আকৌ এতিয়া উঠাই লৈছে এইফালে বৰ পাতল একো নাই আৰু সেয়া আৰু এতিয়া পোৱাগৈ নাই আমি বাকীবোৰ খোজকাঢ়ি আহি আছে আমি কেইজনীহে উঠি ল'লোঁ আৰু কিমান আছে নাজানো আৰু গৈ আছোঁ এতিয়া আগলৈ অলপ গৈ থাকোঁ সকলোখিনি গাড়ীত উঠি লৈছোঁ আৰু এইফালে কি হাঁহি প্ৰতিযোগিতা আমাৰ ইয়াত টোপনি 2 কিলোমিটাৰমান খোজকাঢ়ি লৈ এতিয়া পুৰা হাঁহি মাৰিছোঁ আৰু এইফালে পাহাৰটো অলপ দেখুৱাইছোঁ দেই একদম কহিমা ফিলিংছ আহি গৈছে কহিমাৰ দৰে লাগিছে ঠাই আৰু এইফালে আমি দলংখন পাই গৈছোঁ আৰু এইফালে পাহাৰ চব কি ধুনীয়া আৰু এতিয়া আমাৰ বেছি সময় নাই খুব ধুনীয়া ঠাইডোখৰ ৱাও এইফালে অলপ দেখাই দিছোঁ এতিয়া কোনফালে যাব লাগিব আমি সুধি ল'ব লাগিব আৰু মেইন ঠাই পাই গৈছোঁ আৰু ইয়াতে টিকেট কাউণ্টাৰ আৰু একজন মানুহৰ 20 ৰুপিজকৈ লয় দাদাহঁতে আৰু ইয়াতে গাড়ী পাৰ্কিং ভি আছে আৰু এইফালে আমি এতিয়া নামিব লাগিব একদম ডাউনত দেই আৰু এইফালে চবফালে পাহাৰ আৰু এতিয়া গৈ আছোঁ এইফালে নামি চাওকচোন কিমান তলত সেইফালে গৈ আছে তো ব'লক ফাইনেলি
একদম বহুত কষ্টৰ মূৰত পাইছোঁহি। তো এতিয়া তো চাবই লাগিব ৱাটাৰফল, নাচালেতো নহ'ব। আৰু এইফালে পূৰা গৈ আছে, ভিডিঅ' কৰি কৰি গৈ আছে দেই। এইফালে এনেকৈ খালি বহুত ডাউনত হয়, এনেকৈ তললৈ নামি আহিব লাগিব, ঠেক ৰাস্তা, খোজকাঢ়ি যাব পাৰে আৰু। এইফালে নামিবলৈতো ভালে লাগিছে, কিন্তু পিছত উঠিবলৈ অকণমান কষ্ট হ'ব। একা বেকা ঐ, এনেইতো এইডোখৰলৈকে গাড়ী আহে, সেইকাৰণে এইডোখৰটো বেছি দূৰ নহয়। অঁ, মানে পুৰণাও যে আগৰ হেৰি নহয় জানো, সেইটো কাৰণে। অঁ, সেইটোৱে। আৰু পূৰা ইফালে খাল দেই, একদম মানে দ। ইফালে ওপৰত ৰাস্তা কাটি থৈছে আচলতে, আৰু ইফালে পূৰা অঁ ভালকৈ যাব লাগিব। সেইফালে পূৰা দ খাৱৈ হয়। হয় দেই, বাৰিষাত অহা নহয়, এনেকুৱা দিনত অহাহে। আমাৰ সৰুকেইটা পালেগৈ নি? খুব গ'ল এইকেইটা। দেখিবি আকৌ ক'ৰবাত হেৰাবি, তহঁতি ধৰি লৈ যাব। সেইফালে চাওকচোন কিমান তলত নামিব লাগিব আমি এতিয়া। সেয়া আৰু ইয়াত বনাই কৰিও খাব পাৰে ন, খাবা সেইফালে। এইটো ভালকৈ দেই, আপুনি এখাবা লগৰ ন? অঁ, মই বা বুলিয়ে মাতিম তেতিয়া। অঁ অঁ, অঁ পানী বিপৰীত ন? নাযায়। অঁ অঁ, থাকেহি ন? অঁ, আৰু এইখন বহুত ডাঙৰ দলং এখন পাৰ হৈছোঁ দেই, বাঁহৰ দলং। কয়লা মাটি অহা হান পাই গৈছোঁ একদম। থেংকছ দিছে দেই অহাৰ কাৰণে। বোলক এতিয়াও কয়লা মাটিৰ মেইন ৱাটাৰফল পোৱাগেই নাই, আৰু 10 মিনিট বুলি কৈছিলে। 10 মিনিটটো নালাগে, 5 মিনিট বুলি ক'লে। এতিয়া চাওঁ কিমান দেৰি লাগে, 5 মিনিট লাগেনে 10 মিনিটে লাগে। কিন্তু বেয়া লগা নাই, পৰিৱেশটো বহুত ধুনীয়া, একদম পাহাৰ, খুব ধুনীয়া পাহাৰ। সেইফালে চাওকচোন কি ধুনীয়া। খাবা এইফালে, এফালে চাই দিয়া এবাৰ, মোৰ ফালে ৰ'বা, ফটো এটা লৈ দিছোঁ, এইফালে চোৱা। অঁ ব'লা, খুব ধুনীয়া ভিউ, সেইকাৰণে ফটো এটা লৈছোঁ। খুব ধুনীয়া কিন্তু ন ঠাইটুকুৰা, খালি অঁ ধুনীয়াই থাকে। অঁ, খালি উঠা নমা কৰাটোহে অকণমান দিগদাৰ ন? আহক। আৰু এইফালে এইবিলাক পাহাৰীয়া কলগছ দেই, সকলো দেখুৱাইছোঁ। এইফালে এইবিলাক ঝাৰু বনবিলাক নহয় জানো? ঝাৰু যে, অঁ এইটো নহয় হে, তৰা গাছ। অঁ অঁ, এইফালে পানীৰ কিবা শব্দ এটা আহি আছে, সেই আগত গ'ল, সেই আগৰ ফালে গৈ আছে, মাতটো শুনিছোঁ। কিবা পানীৰ হেৰি শব্দ এটা আহিছে ন, কুলু কুলুকৈ। খুব ধুনীয়া শব্দ এটা আহিছে পানীৰ। অঁ বহুত ভাল হ'ল দেই, সঁচা। দিগদাৰ হ'ল হয়। অঁ হয় হয়। আৰু
ফাইনেলি পাব হৈছে চাগে দেই পানীৰ শব্দবোৰ আহিছে বাৰু নে নাই পোৱা এতিয়া আৰু দেৰি আছে আৰু দূৰ আছে অ' ৰাম আৰু আছে বোলে অকণমান দূৰ দেই একদম অৱস্থা বেয়া হে অঁ অঁ ডেৰগাঁও পৰা আহিছে অঁ এই বহুত ভাগৰ লাগিলে আমাৰতো মেজিকখন মানে বেছি আপত উঠিব নোৱাৰে ন বহুত খোজকাঢ়ি কাঢ়ি অহা হৈছে নহয় মেজিক আমি এই ওচৰৰ সৰু পথাৰ সেয়া পূৰা পানী পৰি আছে আৰু ফাইনেলি পাই গ'লোঁ কিন্তু এইফালে গান বজাই আছে আৰু এইফালে পানী পৰি আছে আৰু নোৱাৰোঁ আৰু উঠিব একদম কিবা হৈ গ'ল সেইফালে সেইটোৱে আৰু আছে ওপৰত এইফালে আৰু ওপৰলৈ যাব পাৰে কিন্তু একদম ভাগৰত ফোপাই গৈছোঁ আৰু নহ'ব দেখিছেনে খুব ধুনীয়া বাৰু পৰিৱেশটো খুবেই ধুনীয়া এবাৰ দেখিছেনে চবফালে সেউজীয়া আৰু এইফালে বনাই সিজাইও খাইছে মানুহে এইফালে এইটো পূৰা ওপৰ একদম পাহাৰ এইবিলাক চবেই একদম দেখিছেনে আমাৰ চেণ্ডেল তেণ্ডেল ছিঙি আহিছে গোটেইখন আৰু চব ইয়াতে এতিয়া বহিছে সেইফালে পূৰা পানী পৰি আছে দেখাই আছোঁ ৰ'ব ভালকৈ এইফালে এতিয়া শিলত বগাব লাগিব আৰু এইটো চাবলৈকে আহিছোঁ আমি দেই একদম সৰু পথাৰৰ পৰা হেৰিয়া আমাৰ হেৰিটা বৰ কথা আহিছেনি সেইফালে ভাল লাগিলে এইটো অভিজ্ঞতাও বেলেগ ন ৰাস্না এইটো অভিজ্ঞতা মনত থাকি যাব এনেকুৱা অভিজ্ঞতা পাবি নেকি ৱাও পানী কুলু কুলু শব্দ দেই আৰু যিহেতু আমি এইখিনি পাই গ'লোঁ আৰু চাওকচোন এইটুকুৰা ঠাই চাবলৈকে আমি ইমান কষ্ট কৰি আজি আহিছোঁ আৰু এইখিনিতে মানে গান বাজি আছিলে তো সেইটো কাৰণে মই মিউট কৰিবলগীয়া হ'ল আৰু এতিয়া আমি ধুনীয়াকৈ চাহ তাহ খাই ল'ম তাৰপাছত আমি ফটো মাৰিম ভিডিঅ' কৰিম আৰু সেয়াই আৰু যিহেতু আমি ৰাতিপুৱা ঘৰৰ পৰা 10টাতে ওলাইছোঁ ন আৰু 10টাতে ওলাই আমাৰ পূৰা ভোক লাগি গৈছে মই বাৰু গৰম ভাত বইল গৰম ভাত এনেধৰণে খাই গৈছিলোঁ তো বাকীসকলেও কিছুলোকে ভাত খাই আহিছিলে কিন্তু কেইগৰাকী মানে একেবাৰে একো খাবলৈকে সময় নহ'ল বোলে আৰু এয়া বুট ভাজি ডিম মিঠাই কিবাকিবি আমি লৈ গৈছিলোঁ পপ এনেধৰণে আৰু তো খাই বৈ লৈছোঁ আৰু ইফালে গান বাজি থকাৰ কাৰণে মই মিউট কৰি দিছোঁ আৰু ইফালে আকৌ ওচৰত গৈ পেলাই ভিডিঅ' ল'ম তো দেখুৱাম আপোনালোকক তো আপোনালোকেও আহিব ঠাইটুকুৰা ভাল আহি ভাল পাব আপোনালোকে খোজকাঢ়ি আৰু আমি এতিয়া ইয়াত চাহ তাহ খাই ল'লোঁ কাৰণ ৰাতিপুৱাই ঘৰতে চাহ খাই অহা আৰু আমিতো আহিছোঁ 10টা 10:30 বজাতে আৰু এয়া এতিয়া চাহ তাহ খাই ল'লোঁ আৰু এইফালে একেবাৰে ওচৰতে আৰু এটা ওপৰত আছে কিন্তু আমি নাযাওঁ সেইফালে দেখাই দিছে নিশ্চয় পানী পৰি আছে ফাইনেলি বহুত কষ্ট কৰি পাই গ'লোহি আৰু এইফালে পৰি আছে পানী এইফালে এনেই চিঞৰি আছে সেইফালে অকণমান দেখাই দিছোঁ চবে চাহ তাহ খাই আছে আৰু অকণমান আগুৱালৈ যাওঁ আচলতে বহুতখিনি খোজকাঢ়িবলগীয়া হ'ল বাৰু আৰু সেইটো কাৰণে সেনেকুৱা ঠাইলৈ আহিলে ভাল গাড়ী লৈ আহিব লাগে বলেৰো বা তেনেধৰণৰ গাড়ী লৈ আহিব লাগে মেজিকততো নাহিবই আৰু আমি আহি পাই গ'লোঁ যিহেতু বহুত কষ্ট খালোঁ বহুত খোজকাঢ়িবলগীয়া হ'ল আৰু ফাইনেলি তথাপিতো আহি পালোহি আৰু এইফালে বহুত ধুনীয়াকৈ এনেকৈ পানী পৰি আছে বহুত ধুনীয়া ভাল লাগিলে বাৰু আৰু আপোনালোকো আহিব আৰু এয়া হৈছে কাৰ্বি আংলঙত থকা কয়লা মাটি হয় কয়লা মাটি আপোনাৰ চিলনীজানৰ ফালে গোলাঘাটৰ পৰা আহিলে ৰাইট ছাইডে সোমাই আহিব লাগে আৰু আমাৰ সৰুপথাৰ বৰপথাৰ ফালৰ পৰা আহিলে বাওঁ ছাইডে আৰু প্ৰায় সংখ্যকে জানেই বাৰু তথাপিতো কৈছোঁ খুব ধুনীয়া এটা শব্দ হৈ আছে একদম পানীৰ আৰু তাকে দেখুৱাল আৰু কেনেকুৱা ক'ত পালোহি আৰু এটা আছে পিছে আৰু এডোখৰ ঠাই আছে আৰু সেইডোখৰলৈও আমি যাম আৰু ইয়াত চাই কৰি ল'লোঁ আৰু বহুত সাৱধান খালি এইফালে একদম পাহাৰ হয় ওখ আৰু চাপৰ তেনেকুৱা কিন্তু
কিন্তু মোৰ কাৰণে অকণমান কষ্ট হৈছে তথাপিতো আৰু ভাল লাগিলে ঠাইটো পূৰা ভাল কাৰণে তো বহুত বহুত ধন্যবাদ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে থেংক ইউ সকলোকে আৰু এইফালে লগৰ সকলো বহি আছে খোৱা বোৱা পৰ্ব চলি আছে তো আজিলৈ বাই লাভ ইউ অল ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই দেই আৰু এইফালে আমি আকৌ একেবাৰে ওচৰত গৈ পেলাই অকণমান ভিডিঅ' কৰিলোঁ আৰু ভিডিঅ' কৰিলোঁ ফটো লৈছিলোঁ যে সেইকাৰণে একেবাৰে ওচৰলৈ গৈ পেলাই আৰু অকণমান ভাবিলোঁ ভিডিঅ' কৰোঁ আকৌ সেয়া ইফালে ভিডিঅ'ত বাই বাই দিলোঁ আকৌ ভিডিঅ' ষ্টাৰ্ট হৈ আছে নহয়নে তো খুবেই ধুনীয়া তো আকৌ পুনৰবাৰ কৈছোঁ আপোনালোকেও আহিব আৰু আপোনালোকে আমাৰ যেনেকুৱা পৰিস্থিতি হ'ল খোজকঢ়া আপোনালোকৰ তেনেধৰণে নহয় কাৰণ আপোনালোকে ভাল গাড়ী লৈ আহিলে একো অসুবিধা নাপায় আপোনালোকে আমাৰ গাড়ীখন বেয়া আছিলে কাৰণে অসুবিধা হ'ল আৰু যোনডোখৰত গাড়ী পাৰ্কিং আছে সেইডোখৰৰ পৰা আপোনালোকৰ খুব বেছি 15 মিনিটমানহে খোজকাঢ়িব লাগিব কিন্তু আপ ডাউন একেবাৰে সৰু ল'ৰা ছোৱালী লৈ পেলাই নাহিলেই হ'ল সৰু ল'ৰা ছোৱালী লৈ আহিলে খুব অসুবিধা হ'ব কাৰণ দাঙি কৰি আনিব লাগিব ৰাস্তাটো খুবেই আপ আৰু ডাউন থাকে ন আছে তো সেইটো কাৰণে আপোনালোকে একেবাৰে সৰু ল'ৰা ছোৱালী লৈ নাহিব খোজকাঢ়িব পৰা তেনেধৰণৰ ল'ৰা ছোৱালী লৈ আহিলে আপোনালোকৰ অসুবিধা নহয় তো আপোনালোকে আহিব পাৰিব তো আজিলৈ ভিডিঅ'টো বাই বাই আৰু ফটো দুটামান এড কৰি দিলোঁ দেই